এনেকুৱা এখন ফটোৰ পৰা যদি আপোনাক অকল টেক্সটখিনি উলিয়াই কাৰোবাক সেন্ড কৰিবলৈ দিয়া হয় তেতিয়া হয়তো আপুনি চিন্তাত পৰি যায় যে এইটো কেনেকৈ কৰিম, ক'ত কৰিম আৰু কিদৰে কৰিম। কিন্তু এটা সৰু ট্ৰিক্সৰ সহায়ত আপুনি এই কামটো অতি সহজে কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইনষ্টল কৰাৰ প্ৰয়োজন নাই। গুগল ফটোছত যাব, তাৰ পাছত ফটোখন সিলেক্ট কৰি ল'ব যিখন ফটোৰ পৰা আপুনি টেক্সটখিনি কপি কৰিব। এনে মই এখন ফটো ললোঁ। ইয়াৰ তলত আপুনি দেখা পাব লেন্স বুলি এটা অপশ্যন আছে, লেন্সত ক্লিক কৰি দিব। লেন্সত ক্লিক কৰাৰ পাছত টেক্সট বুলি এটা অপশ্যন আহিব, টেক্সটত ক্লিক কৰি দিব। সিলেক্ট অলত ক্লিক কৰি দিব, আপোনাৰ গোটেইখিনি টেক্সট সিলেক্ট হৈ যাব। তাৰ পাছত কপি টেক্সট কৰি ল'ব, টেক্সটখিনি কপি হৈ গ'ল। তাৰ পাছত আপুনি য'ত ইচ্ছা তেওঁক পঠোৱাব পাৰে। ইয়াত গৈ পেষ্ট কৰি দিলে যাক আপুনি পঠিয়াব, তাৰপিছত সেন্ড মাৰি দিব। ভিডিঅ'টো ভাল লাগিলে এবাৰ লাইক আৰু শ্বেয়াৰ